ওয়েল গাইজ হোৱাটছআপ খবৰ পাতি পিছত ল'ম খবৰ পাতি পিছত কম এণ্ড ফাৰ্ষ্ট অফ অল কাপোৰবোৰ ভৰাই লওঁ গুচি যাম আজি সদায় এটাই নাটক সদায় কেমেৰা অন কৰোঁ এটা ব্লগ বনাম বুলি এদিনো কমপ্লিট নহয় আজি ফুল ডিচিজন লৈ লৈছোঁ বহুত ভিডিঅ' বনাম এণ্ড এটা ব্লগো কৰিম আৰু এইটো টি চাৰ্টটো চিনি পাইছেনে বাৰু যদি পোৱা নাই মই এবাৰ স্ক্ৰীণত দেখাই দি আছোঁ চাওক মিলিয়নত চুইছে এইটো টি চাৰ্টে মিলিয়নত কালি পূজা চাব যাওঁতে ক্লাছ 6ৰ ছোৱালী এজনীক বৌ বুলি মাতিব লগা হৈছে লগৰটোৰ গাৰ্লফ্ৰেণ্ড কাৰণে আৰু সেইটোৱে আছিলে এই টি চাৰ্টটো চ' বলক এইবোৰ লৈ কেনে আজি কেইটামান ভিডিঅ' শ্বুট কৰিব যাওঁ আৰু তোমালোকে ভাবা আমি এনি টাইম ভিডিঅ' বনাই থাকোঁ ক্ৰিয়েটাৰবোৰে আমি এনি টাইম নবনাওঁ এনেকৈ আমি সপ্তাহত এদিন যাওঁ আৰু গোটেই সপ্তাহটোৰ ভিডিঅ' বনাই লৈ আহোঁ এনেকৈ এতিয়া কোনোবাই দেখাব লাগিছিল কলেজতো একো কামৰ মানুহ নহয় মইহে গম পাওঁ কি কৰিছোঁ মই মোৰ লাইফটোত কি চলি আছে কিবা কৰোঁ কিবাহে হৈ যায় দেখোন সেই ৱেল গাইজ ঘৰৰ পৰা ওলাই দিলোঁ আজি এটা ব্লগ দিম বুলি ভাবি এণ্ড যদি ব্লগটো আপোনালোকে চাই আছে তেনেহ'লে ভাবক যে ব্লগটো ছাকচেছ হৈছে এণ্ড বিশ্বাস কৰক গাইজ ডেইলি ব্লগটো সদায় বনাওঁ ডেইলি ব্লগ বনাওঁ খালি আপলোডে নহয় চ' আজি একদম আপলোড কৰিম বুলি ভাবি ডিচিজন লৈ ব্লগটো বনাইছোঁ দেখা যাব কি হয় ফাৰ্ষ্ট অফ অল মই গৈ আছোঁ ফিজুদাহঁতৰ ঘৰত এণ্ড ফিজুক লগ ধৰি কিনে আমি দুজনে ওলাই যাওঁ কিবা কণ্টেণ্ট বনাব চ' দেখাই পাইছে ডিকিত বহুত কাপোৰ ভৰাই লৈছোঁ চ' বহুত দিনৰ কণ্টেণ্ট আজিয়ে দিব লাগিব যিহেতু ওলাই যাওঁ একেবাৰে খাতৰা কণ্টেণ্ট বনাম ফাইনেলি ফিজুহঁতৰ ঘৰৰ কাই আহি পালোঁ এণ্ড ইয়াক চাওঁ ই ঘৰত আছেনে নাই ইয়াক চাই কেনে এতিয়া ইয়াক লগ ধৰোঁ ফোনটো যিহেতু কৰি থৈ দিছোঁ অলৰেডি ফোন কৰি থৈ দিছোঁ ইয়াক যে মই যাই আছোঁ ৰেডি হৈ থাক ভিডিঅ' শ্বুটত যাম এণ্ড আহি পালোঁ সিহঁতৰ ঘৰ क्या कर रहे थे यहाँ पे फोन है क्या देख रहे थे আমি কৈছো ছাপৰি ৰিল বনাব যাই আছোঁ আমি মানে যেতিয়া এক লগত হওঁ আমাৰ মাইণ্ডত ছাপৰি কণ্টেণ্ট গিলা আহে নেকি তাতে ট্ৰেণ্ড হয় আৰু যাতে ট্ৰেণ্ডিঙত যায় আৰু এখন গাড়ী মই বিক্ৰী কৰি আছো মাত্ৰ 60,000 টকা একদম পুৰা A1 কণ্ডিশ্যন হৈ আছে চেল বনাই দিব পাৰিম গাড়ী হ'লচেলত পিছত এটা ল'ৰাই হ আহি কিনে কয় মোৰে গাড়ী হয় যেন মই এনেকৈ চাম তো হেই গাইজ মই ৰুহুল আৰু আপোনালোকে চাইছে ৰুহুল ব্লগছ নহয় আৰেউ ব্লগছ আৰু বৰ্তমান আমি ইয়াতে ৰিল বনাব আহিছিলোঁ কাতে জেৰ ৰিল দুটামান বনাইছোঁ চাবাতো এইফালে টেনশ্যনত আছে হৈ গ'ল আমাৰ পইচা ল'ব ওলাইছিল মোৰ এই পইচা লৈ আমি মানে বহুত টপিকৰ ওপৰত কথা চথা পাতিলোঁ সেয়ে আপোনালোকে এইবোৰ ক'ত পাব ৰিলবোৰ ইনষ্টাত পাব তো ইনষ্টাত যাই কিনে চাব লাগিব কি চাব লাগিব ফিজু অফিচিয়েল ৰাইট নাও প্ৰমিশ্যন মিছাইল দি কিনে আমাৰ গাৰ্লফ্ৰেণ্ডৰ মানে এক্সৰ ঘৰগিলা উৰাই দিলোঁ মোৰ মনটো বহুত মানে হেপী হৈছোঁ মই আজি কিয় মোৰ মৰিজি এইবাৰ মই শুনা যাবা নেকি তোমাৰ অকাদৰ বাহিৰত এটা কথা জানা না কি দেখা এই যে বিস্কুট মাখা যে আছে বিস্কুট মাখাৰ ভিতৰত যে ফুটা থাকে কিয় থাকে কিয় বা আৰে সেইফালে এনেকুৱা আমি যেতিয়া চাহত বুজাওঁ তেতিয়া মানে চাহগিলা আটকি থাকিব এনে নহয় নেকি দোস্ত একে কিমান একে 2 নহয় একে 11 ভাল লাগছে ৰঙাটো নহয় এইবাৰ পিংক বহুত গিটা পাউডাৰ চাউডাৰ অনা নাই আহিছে সৰু গুগলৰ লগত নিমিলে এই নালাগে দুহুল অঁ চাওক তুমি এতিয়া সৰু আছা হয় না হয় এতিয়া মোৰ এক্সপিৰিয়েঞ্চ আছে মই যিহেতু বহুত ৰিলেশ্যনত গৈছো গম পাওঁ মই এতিয়া চোৱা তুমি তোমাৰ গাৰ্লফ্ৰেণ্ড আছে আদিতি নেকি হয় নাই এতিয়া চোৱা মই এটা তোমাক কথা কওঁ এটা পাথৰ ল'ম মই পাথৰ ফুটা খাম বেছি মিছাইলৰ ফুটা মাখা এইগিলাখনৰ ভিতৰত দি মই দলি মাৰি দিম আচ্ছা যদি ভিতৰত সোমাইছি তেনেহ'লে আদি তোমাক বম ভাল পায় দেচোন চাওঁ বাৰু আৰু যদি নোসোমোই ইউ ডিজাৰ্ভ বেটাৰ আচ্ছা দেচোন চাবি দেই দে চাম কচম যে গৈছিল নে যিয়ে ন সোমাইছিল কিন্তু আই নট ডিজাৰ্ভ বেটাৰ আদিতে মানে ভাল পায় ট্ৰু লাভ কৰে কিন্তু তাই মানে বেটাৰ আছে যদি বেটাৰ কোনোবা আহে বুজি যাব এইবিলাক মিছা কথা এবাৰ তোমাৰ মোক চাও ই ভাবছে নাযায় বুলি ভাবছে যদি গেলা হয় না সোমেই গেলা হয় বাগেদি নাই এবাৰ তোমাৰ ট্ৰাই কৰিম যদি এই শিলটো এই পূজা যদি সোমাই যায় তেনেহ'লে গম পাম যে তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক সঁচা ভাল পায় আৰু যদি নাযায়
ইউ ডিজাৰ্ভ বেটাৰ দিয়ক মাৰিলে চাওক কমিছি নুকুমাল ফুটা আছে হেবেগে তুমি মাৰছা বেগে কিয় তোমাৰ হাতটো এৰা নাহিল মই সেইভাগে তুমি জানি বুজি তুমি মোৰ ৰিলেশ্যনটো বেয়া কৰি আছা দে এই মই কথা নকওঁ মোবাইল তোমাৰ ব্লগ বনোৱা মই যাওঁ দে নাই গাইছ এইটো পাথৰ মই মাৰছিলো ইপিনে গেলি নেকি মই বুজাই দি আছো তুমি জানি বুজি মাৰছা তুমি এবেগে ইয়াৰ পৰা মাৰছা এবেগে মাৰবা লাগে না এবেগে মাৰছিলো তুমি এবেগে মাৰছা এবেগে কোন আছে আদিত কি আছে শুনা সঁচা ভাল পালে এবেগে এতে লাগি কেনে এনেকে হ'লেও গেলে এইগিলা হানে পকিমনত থৈছিল আমাৰ তাতে নহয় এইফালে আমাৰ ভিডিঅ' শ্বুট হৈ গ'ল এনেফালে ইনষ্টেণ্ট এডিট কৰিছে চাওক এডিট গুগলৰ ভইচটো বেলেগ আগত গেছি হা আগত গেছি মোৰ ভইচটো আগত গুচি গৈছে আগত গেছি মিলাব পৰা নাই মাথা বেয়া হৈছে মাথা বেয়া হৈ আছে ভইচ আগত গুচি গৈছে গাইছ এটা ভিডিঅ' শ্বুট কৰোঁতে যিমান কষ্ট নালাগে ন তাতকে বেছি কষ্ট হয় এডিটিঙত এখেতে এটা ভিডিঅ' এডিট কৰিছে ব্লগ 1 ঘণ্টাৰ ব্লগ 1 ঘণ্টা 40 মিনিট আছিল 1 ঘণ্টা 40 মিনিটৰ ব্লগ এডিট কৰি আছে কাটি সেইটো 1 ঘণ্টামান হ'ব চাগে কাটি গোটেইখিনি পাৰ্ট ৰাখিব লাগিব মানে সেইটো ব্লগটোত গম পাইছা তো কাটিব নোৱাৰি তাৰ মাজত বেকগ্ৰাউণ্ড মিউজিক লাগিব তাৰপিছত তুমি একদম পুৰা মানে মানুহে যে কথাখিনি কৈ আছিল যে মাজতে অলপ গেপ থাকে যে ৰাহুল কি কৰি আছে মাজতে গেপ এটা আছে সেই গেপতো মিউজিক এটা ভৰাব লাগে যাতে মানে অডিয়েঞ্চ যাতে ভাল পায় তো সেনেকা বহুত সমস্যা চাওক গাইছ কিমান সমস্যা এটা ভিডিঅ' বনাওঁতে এটা ভিডিঅ'ত কিমান কষ্ট তোমালোকে যে কোৱা মই ব্লগে নিদো এইটো ব্লগ বা আজি আহে নে নাহে তাৰ নাই ঠিক যদি চাই আছা আহিছে আৰু ডেইলি ঘৰৰ পৰা ওলালে কেমেৰাটো অন কৰোঁ এটা ব্লগ দিম বুলি এণ্ড যেতিয়া সময়ত যাই পাওঁ ব্লগ ভালেখিনি শ্বুট কৰি লওক এডিটিঙৰ সময়ত এনেকুৱা ক্লিপ আহে মনে নাযায় নকৰোঁ যা গোটেই পাৰ্ট ডিলিট কৰি দিওঁ গোটেই ব্লগ ডিলিট কৰি দিওঁ পষ্টে নকৰোঁ ভিডিঅ' এনেকুৱা কষ্ট এটা কথা ক'ব লগা আছিল লাইফত যদি বেকাৰ আছা টেনশ্যনত আছা চিন্তাত আছা লাইফক লৈ চিৰিয়াছ হৈ আছা চিৰিয়াছ নহ'বা আমাকে চোৱা না বেকাৰ আছোঁ বিন্দাছ আছোঁ একদম চিল কৰি আছোঁ হয়নে নাই দোস্ত মোৰ যাওঁতে EMI আছে 14,000 টকা লেবাৰ বিচাৰি কাম কৰিব লাগিব তো গাইছ বাই এনেকা উল্টা ভিডিঅ' আহি থাকিব আমাৰ আহি থাকিব মাজে মাজে EMI টো ন দি আছোঁ EMI দিবা গেল চলি দে বাই গাইছ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ